আপোনালোকে কেতিয়াবা ভাবিছেনে আমাৰ এটা ভোটে আমাৰ জীৱন কিমান সলনি কৰিব পাৰে? আজিৰ এই ভিডিঅ'টোত মই কিছুমান এনেকুৱা প্ৰশ্ন তুলিম, আপোনালোকৰ মাজলৈ কিছুমান এনেকুৱা প্ৰশ্ন লৈ আহিছোঁ যাৰ উত্তৰ আজি আপুনি নিজেই বিচাৰি থাকিব। নমস্কাৰ বন্ধুসকল, মই নয়নমণি ডেকা। আজি আমি কথা পাতিম অসমৰ আগন্তুক নিৰ্বাচনক লৈ। কিন্তু এইটো কেৱল ৰাজনৈতিক কথা নহয়, এইটো আমাৰ জীৱন, আমাৰ ভৱিষ্যত আৰু আমাৰ অধিকাৰৰ কথা। আপুনি নিজকে এটা প্ৰশ্ন কৰক, শেষ বছৰত শেষৰ যিকেইটা বছৰ পাৰ হৈ গ'ল যোৱা নিৰ্বাচনৰ পৰা, আপোনাৰ জীৱনত তেতিয়াৰ পৰা এতিয়ালৈকে কিমান কি পৰিৱৰ্তন আহিছে? চৰকাৰী পোৱা সহজ হৈছেনে? মূল্যবৃদ্ধি কমিছেনে? শিক্ষাৰ মান উন্নত হৈছেনে? স্বাস্থ্য ব্যৱস্থা আগবাঢ়িছেনে? যদি উত্তৰ নাই হয়, তেন্তে পুনৰ একে ভুলকে আমি কিয় কৰিম বাৰু? বহু সময়ত আমি দেখোঁ নিৰ্বাচনৰ আগতে কিছুমান মানুহ আহে, কেইটামান টকা দিয়ে, কিছুমান মিছা প্ৰতিশ্ৰুতি দিয়ে, তাৰপিছত সেইবোৰ মানুহ ক'ত হেৰাই যায়? আমি নিজেই আমাৰ ভোটৰ মূল্য কমাই দিছোঁ নেকি? কেইটামান টকাৰ বাবে আমি নিজৰ ভোট বিক্ৰী কৰিছোঁ নেকি? মনত ৰাখক, ভোট মানে কেৱল এটা বুটাম টেপি দিয়া নহয়, ই আমাৰ শক্তি, আমাৰ অধিকাৰ। আপুনি যাক ভোট দিব সেই মানুহেই আপোনাৰ বাবে সিদ্ধান্ত ল'ব, আপোনাৰ চাকৰি, আপোনাৰ শিক্ষা, আপোনাৰ ভৱিষ্যত। সেয়ে অলপ টকাৰ বাবে অথবা কোনো লোভৰ বাবে অযোগ্য মানুহ এজনক বাছনি কৰি নিজৰ তথা আগন্তুক প্ৰজন্মৰ জীৱন বৰবাদ নকৰিব। আপুনি নিজেই চিন্তা কৰক, প্ৰাৰ্থীজন কিমান শিক্ষিত, কিমান সৎ, সমাজৰ বাবে তেখেতে কি কাম কৰিছে। এইবোৰ নাভাবি যদি কেৱল নাম বা পাৰ্টি দেখি ভোট দিওঁ, তেন্তে তাৰ দায়িত্ব আমাৰেই হ'ব। আমি সদায় চৰকাৰক দোষ দিওঁ, কিন্তু একেই সময়ত নিজক প্ৰশ্ন কৰিছোঁনে মই সঠিক সিদ্ধান্ত লৈছোঁনে? এইবাৰ নিৰ্বাচনত আপুনি নিজ বিবেক ব্যৱহাৰ কৰক, নিজ বুদ্ধি ব্যৱহাৰ কৰক আৰু এজন যোগ্য প্ৰাৰ্থীক বাছনি কৰক। আজিৰ সৰু লাভৰ বাবে আগন্তুক প্ৰজন্মৰ ভৱিষ্যত ধ্বংস নকৰিব। শেষত মই কেৱল এটা কথাই ক'ম, আপোনাৰ ভোট, আপোনাৰ অধিকাৰ, আপোনাৰ শক্তি। সঠিক সিদ্ধান্ত লওক, ভৱিষ্যত সুৰক্ষিত কৰক। ধন্যবাদ। জয় আই অসম।